মই বৰ্ণালীয়ে সকলো ভিউৱাৰ্ছলৈ ৭৪তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অভয়াপুৰী আৰু বিজনীত স্বাধীনতা দিৱস কেনেদৰে পালন কৰা হৈছে তাৰে কিছু দৃশ্য মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব আমাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰাষ্ট্ৰ চলন চলানে সস मराठा द्राविड उत्कल गंगा विंध्य हिमाचल शुभ नामे जागे जन गण मंगलदायक विधाता जय हे जय हे जय हे। শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ সকলৰ চৰম ত্যাগৰ কথা সংক্ৰমণ ৰোধ কৰিবলৈ দিনে নিশাৰ সেৱা আগবঢ়াই আছে। কিছুমান আমি যদি পদ্ধতি অৱলম্বন কৰোঁ তেতিয়াহ'লে আমি কৰোণাক প্ৰতিহত কৰি পুনৰ আমি আমাৰ স্থানত আকৌ ঘূৰি আহিব পাৰোঁ। এই তিনিজন তাৰেই উদাহৰণ। এওঁলোক দীৰ্ঘজীৱী হওক। আমি সকলোৱে তেখেতসকলক আমাৰ মাজত পাই পুনৰবাৰ আমি আনন্দিত হৈছোঁ। আমি এখেতসকলক আমি স্বাগতম জনাইছোঁ। আমাৰ এই মঞ্চলৈ তেখেতসকল পুনৰ ঘূৰি আহি তেখেতে সফল যোদ্ধাৰূপে আমাৰ মাজত থিয় দিছে। মহক অলপ দিয়ক। হ'ব। विनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा আকৌ এবাৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে সৈতে। হিন্দ বন্দে মাতৰম।